মই ভিতৰত সোমাই গ'লোঁ যদিও তাক বচাব নোৱাৰিলোঁ। তাক মই বচাব নোৱাৰিলোঁ। তাৰপিছত মই ভিতৰত সোমাই মেলি গ'লোঁ, মই তাক টানি মেলি আনিব নোৱাৰিলোঁ। 3 দিন আগৰ পৰা আমি তেল নিব আৰম্ভ কৰিছিলোঁ। 3-4দিনমান এনেকৈ নিবলৈ আহিছিলোঁ আজি এতিয়া। এটা চাঞ্চল্যকৰ ঘটনাই পুৱাই জোকাৰি গ'ল সমগ্ৰ শিৱসাগৰ। ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ এজন যুৱকৰ নিথৰ দেহ। টেংকিত পৰি কৰুণ মৃত্যু 19 বছৰীয়া ক্ষণিকৰ। পুৱাই শিৱসাগৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ডিজেল ভৰ্তি টেংকিত ৰহস্যজনকভাৱে মৃত্যু হয় ক্ষণিক বৰুৱা নামৰ এজন যুৱকৰ। শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী কাকতি গাঁৱৰ মনোজ দত্ত নামৰ এজন লোকৰ ঘৰৰ পৰা অবৈধভাৱে ডিজেল সংগ্ৰহ কৰিবলৈ গৈছিল ক্ষণিক বৰুৱা আৰু কৌস্তৱ দত্ত নামৰ এই 2 যুৱকে। জানিব পৰা মতে কৌস্তৱ দত্তৰ পিতৃ মনোজ দত্তই অবৈধভাৱে ঘৰৰ চৌহদত মজুত কৰি ৰাখিছিল ডিজেল ভৰ্তি চিনটেক্সসমূহ আৰু সেই চিনটেক্সকেইটাৰ পৰাই ডিজেল উলিয়াবলৈ গৈছিল এই যুৱকদ্বয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে কৌস্তৱ দত্ত নামৰ যুৱকজনক। যুৱকজনে উল্লেখ কৰে যে তেওঁলোক দুজনে ডিজেল সংগ্ৰহ কৰি অবৈধভাৱে বিক্ৰী কৰিছিল। টেংকিৰ ভিতৰৰ পৰা তেল উলিয়াবলৈ গৈয়ে মৃত্যু হয় 19 বছৰীয়া যুৱকজনৰ। উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰা সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এয়া দুৰ্ঘটনা নে পৰিকল্পিত অন্য কিবা সেয়া আৰক্ষীৰ তদন্তৰ পাছতে ফাদিল হ'ব ৰহস্য। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।